जय हिंद एवरीवन। तो स्वागतम जानाइছো मोर अन्य एटी भिडिओटिলৈ। तो আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম এবি ইউবি এপিআৰও আৰু ড্ৰাইভাৰ কনষ্টেবলৰ প্ৰমোশন প্ৰসেস আৰু ট্ৰেনিংত কি শিকাব আৰু ট্ৰেনিং প্লেস লগতে এবিৰ পৰা ইবিলৈ কনভাৰ্ট হৈ যাব পাৰি নেকি নাইবা ড্ৰাইভাৰ কনষ্টেবলৰ পৰা এবিলৈ কনভাৰ্ট হ'ব পাৰি নেকি। বহুতৰ মনত মানে এটো এটা ডাউট আছিল যে ট্ৰেনিং প্ৰসেস বা যদি স্যালাৰি বেসিক পে এইবিলাক যদি প্ৰায় এবিৰ নিচিনা থাকে ড্ৰাইভাৰৰ তেন্তে ড্ৰাইভাৰ পৰা ইবিলৈ যাব পাৰি না নাই। তো এই সকলোবিলাক টপিকৰ ওপৰত মানে থুলমূলকৈ আলোচনা কৰিম বুলি মানে এই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। গতিকে ভিডিঅ'টো সকলোৱে চোৱাৰ কাৰণে মোৰ অনুৰোধ থাকিল। ভিডিঅ'টোত মানে খুব ইম্পৰ্টেন্ট মেছেজ পাবলৈ গৈ আছে, ঠিক আছে। প্ৰথমতে আলোচনা কৰি লৈছোঁ প্ৰমোশনৰ প্ৰসেসটোৰ বিষয়ে। প্ৰমোশনটো প্ৰসেসটো কেনেকুৱা চাওক। প্ৰমোশন দুটা ধৰণে হয়। এটা মানে নৰ্মেলি হৈ থাকিব, আপুনি একো নকৰিলেও মানে প্ৰমোশন এটা হৈ থাকিব আপোনাৰ সেনিয়ৰিটি বেসিস নাইবা আপোনাৰ কাৰ্যকাল যিমান বাঢ়ি থাকিব। তো তেনেকৈ এটা প্ৰমোশন হৈ থাকিব। কেইবছৰমান আগতে আমাৰ ডিজিপি ছাৰে কৈছিলে যে জিবি সিং থাকোঁতে কৈছিলে যে প্ৰমোশন প্ৰসেস যিটো মানে 8 বছৰৰ মূৰে মূৰে যিটো এটা প্ৰমোশন হয় নৰ্মেলি, তো সেইটো প্ৰমোশনটো মানে কি আপোনাৰ বয়স হৈ গৈছে 8 বছৰ হৈ গৈছে কিন্তু আপোনাৰ প্ৰমোশন মানে হোৱা নাই, মানে ক'বাত ৰখি আছে বা ক'বাত মানে ডিলে হৈ থাকে। তো সেইবিলাক প্ৰসেস মানে আজিকালি বহুত মানে দ্ৰুত গতিত আগবাঢ়ি আছে, ফাষ্ট হৈছে। প্ৰথমতে পাব আপুনি লেন্স নায়ক, তাৰপিছত হাবিলদাৰ। তো এইবিধ চাওক এনেকৈ হাবিলদাৰলৈকে গ'ল, ঠিক তেনেকৈ ইউবিতে সেম প্ৰসেস 8 বছৰ মূৰে মূৰে আপুনি লেন্স নায়ক আৰু হাবিলদাৰলৈকে যাব পাৰিব বা হেড কনষ্টেবল, ঠিক আছে। তো এতিয়া কথা হ'ল চাওক মানে এইবিধ যদি আপুনি একোই নকৰে, কোনো ধৰণৰ ডিপাৰ্টমেণ্টেল এক্সামো নিদিয়ে, যদি আপোনাৰ কিছু কোৱালিফিকেশ্যন থাকে নাইবা সেনিয়ৰিটি বেসিস আপুনি 2 ষ্টাৰলৈকে যাব পাৰে, ঠিক আছে। পিসি হিচাপে আপুনি কাম কৰিব পাৰিব, প্লাটুন কমাণ্ডাৰ হিচাপে, ঠিক আছে। পিসিলৈকে যাব পাৰিব অৰ্থাৎ। কিন্তু যেটো ইউবি কনষ্টেবল বা ইউবি ডিপাৰ্টমেণ্ট বা ডিস্ট্ৰিক্ট ডিপাৰ্টমেণ্টত তাত আপুনি কিন্তু যদি কোনো ধৰণৰ ডিপাৰ্টমেণ্টেল এক্সামত পাছ নকৰে তেন্তে আপুনি অনলি হেড কনষ্টেবল বা হাবিলদাৰলৈকে থাকি পেলাইহে আপুনি ৰিটায়াৰ হ'ব লাগিব। আপুনি 3-8-24 অৰ্থাৎ হাবিলদাৰৰ পিছত আপুনি যদি কোনো ধৰণৰ ইউবিত পৰীক্ষা নিদিয়ে তেন্তে আপুনি এই হাবিলদাৰ পৰা ৰিটায়াৰ ল'ব লাগিব। কিন্তু এইবিধ এছআইলৈকে যাব পাৰি, সাব ইন্সপেক্টৰলৈ যাব পাৰি, এনেই হ'ব আপোনাৰ। এইখিনি আছিল আপোনাৰ নৰ্মেলি প্ৰসেস। নেক্সট প্ৰমোশনটো হ'ল আপোনাৰ কৰ্মদক্ষতাৰ বলত নাইবা মেধাৰ ভিত্তিত যিটো ডিপাৰ্টমেণ্টেল এক্সাম দিয়া হয়, তো সেই এক্সামৰ ভিত্তিত আপোনাক প্ৰমোশন কৰা যাব। তো সেইটো কেনেকৈ আপুনি চাকৰিকাল মিনিমাম 5 বছৰ হ'ব লাগিব, তাৰপিছতহে আপুনি ডিপাৰ্টমেণ্টেল এক্সামত মানে এটেণ্ড কৰিব পাৰিব। তো এইবিধ কনষ্টেবলৰ পৰা মই কৈছোঁ যে যিহেতু মানে মেক্সিমাম আমাৰ ল'ৰা ছোৱালী মানে কনষ্টেবলৰ ল'ৰা ছোৱালীৰ কাৰণে যিহেতু ভিডিঅ'টো বনাইছোঁ, তো কনষ্টেবলৰ পৰা আপুনি ডাইৰেক্ট এএছআইৰ এক্সামত দিব পাৰিব। এবিতো সেনেকৈ এবিএছআই এক্সাম দিব পাৰিব। কনষ্টেবলত ইউবি এএছআই। তো 5 বছৰ হোৱাৰ পিছত যদি আপুনি ভাগ্যক্ৰমে যদি পাছ কৰে তেন্তে আপুনি এএছআইত পষ্টিং পাই যাব। তাৰপিছত আৰু নেক্সট 5 বছৰ কাৰ্যকাল হোৱাৰ পিছত আপুনি সাব ইন্সপেক্টৰ পৰীক্ষা দিব পাৰিব। অৰ্থাৎ 10 বছৰ মূৰত আপুনি ইউবিএছআই দিব পাৰিব নাইবা এবিএছআই পৰীক্ষাটো দিব পাৰিব, ঠিক আছে। তাৰপিছত আৰু নেক্সট 5 বছৰ পিছত আপুনি ইন্সপেক্টৰ পৰীক্ষা দিব পাৰিব, ঠিক আছে। তো তেনেকৈ বহুত দূৰলৈকে যোৱা যায়। যিসকলে 18 বছৰ চাকৰি পাইছে বহুত মানে ডিপাৰ্টমেণ্টেল এক্সাম দিব পায়। ডিফাৰেন্স মাত্ৰ এইখিনিয়ে যে এইবিধ আপুনি এছআইলৈকে আপুনি পৰীক্ষা নিদিলে যাব পাৰে কিন্তু ইউবিত যাব নোৱাৰে, বাস এইখিনি ডিফাৰেন্স। বাকী প্ৰমোশন প্ৰসেসটো সোনকালে হয় যদি আপুনি মেধাৰ ভিত্তিত আপুনি যদি পৰীক্ষাত এটেণ্ড কৰে আৰু তাকো চাকৰি 5 বছৰ হ'ব লাগিব তেতিয়াহে দিব পাৰিব, ঠিক আছে। তো তাৰপিছত মানে ড্ৰাইভাৰৰ ক্ষেত্ৰত যদি চাওঁ তো সেম তেনেকৈ এবি নিচিনাই লেন্স নায়ক হাবিলদাৰ 2 ষ্টাৰ বা পিসি, ঠিক আছে। তো ইয়াৰ পিছত যিটো এপিআৰত মানে প্ৰমোশন প্ৰসেসটো এবি ড্ৰাইভাৰ এইবিলাককৈ বহুত দ্ৰুতগতিত হয়, ঠিক আছে। তো যেতিয়া মানে ধৰক যদি কণ্টিনিউ বেচিছ যদি ইন্সপেক্টৰলৈকে এটা ইউবিৰ ল'ৰা যদি যায় বা এবি ল'ৰা যদি যায় তাতকৈ 10 বছৰমান এডভান্স কৰি পেলাই এপিআৰ ল'ৰা এজন যাব পাৰে, ঠিক আছে। তো এইখিনি গ'ল প্ৰমোশন প্ৰসেসটো। তো এতিয়া চাওক ট্ৰেনিং প্লেচটো মানে বহুতে কৈছে এবিৰ লগত ড্ৰাইভাৰ কনষ্টেবলৰ ট্ৰেনিং হ'ব নেকি। হ'ব পাৰে, কিন্তু এইটো যিটো 10 মাহ বা 9 মাহৰ যিটো আপোনাৰ বেছিক ট্ৰেনিং হ'ব তো তাৰ মাজত আৰু ভাগ ডিফাৰেণ্ট আছে। যিবিলাকৰ কাৰণে হয়তো মানে 3 মাহ বেছিক ট্ৰেনিং থাকে, তো তেনেকৈ বেছিক বস্তুখিনি ফিজিকেলি শিকাৰ পিছত ড্ৰাইভাৰ যিহেতু কামবিলাকে বেলেগ, এবিৰ যিহেতু মানে হাতিয়াৰ হেণ্ডলিং কাম হ'ব, তো গোটেইখিনি প্ৰসেস একেলগে হ'ব নোৱাৰে। হয়তো এটা চেণ্টাৰত ট্ৰেনিং হ'ব পাৰে কিন্তু একেলগে চব বস্তু নিশিকায়, এইটো আপুনি মনত ৰাখিব, ঠিক আছে। তো এতিয়া ট্ৰেনিং প্লেচ বুলি যদি চাবলৈ যাওঁ, অসমত ট্ৰেনিং চেণ্টাৰ কেৱল এটাই আছে, দেৰগাঁও। তাতো 4টা ভাগ আছে, এবিটিচি, পিটিচি, আৰটিএছ আৰু পিটিচি, ঠিক আছে। ইয়াত মানে ধৰক যিমানখিনি ভেকেঞ্চিৰ ৰিজাল্ট দিলে তো গোটেইখিনিৰ তো তাত মানে পচিবল নহয় যে তাতে ট্ৰেনিং কৰাব বুলি। তো সকলোবিলাক বেটেলিয়ন চেণ্টাৰত মানে ভগাই দিয়া যায় ট্ৰেনিঙৰ কাৰণে, ঠিক আছে। এবিৰ ক্ষেত্ৰত মানে বেটেলিয়ন পৰিব এইটো 100% ধৰি লওক, কিন্তু ফিনিচিঙত অৰ্থাৎ লাষ্ট ফিনিচিঙত পিঅ'পিৰ সময়ত দেৰগাঁৱলৈকে চবকে একগোট কৰিব পাৰে। যোৱা লাষ্ট যিটো 119 বেটছ আৰু 118 বেটছ, এই দুটা বেটছক মানে একেলগে মানে ট্ৰেনিং কৰাইছিলে, মানে পাছ কৰাইছিলে। বহুত মানে বেলেগ মানে বেটেলিয়নত ভাগ মানে ট্ৰেনিং চলি আছিলে, কিন্তু লাষ্ট ফিনিচিং অৰ্থাৎ মিড টাৰ্মৰ পিছত ট্ৰেনিঙৰ যেতিয়া আধা গুচি যায় তেতিয়া এটা মিড টাৰ্ম ছুটি পায় এসপ্তাহৰ কাৰণে, ঠিক আছে, বা 10 দিনৰ কাৰণে ছুটি পায়। তো এইটো ছুটিৰ পিছত সকলোকে মানে আকৌ
দেৰগত মানে এক গত কৰা হৈছিলে। তো তেনেকুৱা প্ৰচেছ হ'ব পাৰে, কিন্তু এবিৰ ক্ষেত্ৰত কৈছোঁ 99% আপুনি বেলেগ বেডলাইন চেণ্টাৰত পৰিব। লগতে ইউবিৰ ক্ষেত্ৰত ইউবি আপুনি PTC বুলি ধৰা যায়, কিন্তু ইউবিত মোৰ সম্ভৱতঃ এইবাৰ ইউবিত নপৰে চাগে, পঢ়িব পাৰে কিন্তু মেক্সিমাম চান্স কম আছে। কাৰণ চাওক ইয়াৰ লগতে UBSI, APR SI, কামাণ্ডো SI ট্ৰেইনিং হ'ল, ৰিকুৱাৰমেণ্ট হ'ল, ৰিজাল্ট দিলে। তো সিহঁতক মানে লাষ্ট কিছুদিন আগতে মানে নেপাত লৈ যোৱা নহ'ব বুলি মানে সেই কৰিছিলে, মানে LBPত যিহেতু চব বস্তু এভেইলেবল আছে, DSPলৈকে যদি ট্ৰেইনিং কৰাব পাৰে LBPত দেৰগাঁও, তেন্তে SIনো ক'ত কৰিব, তাতে কৰিব। তো সেই SIবিলাক যদি ট্ৰেইনিং তাত কৰা যায় তেন্তে হয়তো PTCত ইউবিক এইবাৰ নল'ব পাৰে, ঠিক আছে। তো ইউবিৰ কাৰণেও মানে বেলেগ বেলেগ বেডলাইন চেণ্টাৰত ভগাই দিব পাৰে। কথা হ'ল আপুনি য'তে নাথাকক কিয় মানে ট্ৰেইনিং প্ৰচেছৰ কোনো মানে কমি নহয়, কিবা শিকোৱাত যে কিবা গড়বড়ি হ'ব, কম বেছি হ'ব, সেইটো ভাবিব নালাগে, চব ছেম থাকিব। এতিয়া কথা হ'ল ট্ৰেইনিঙত কি শিকাব, ইয়াৰ ওপৰত ধৰক মানে মই থুলমূলকৈ আলোচনা কৰিব চেষ্টা কৰিম। ফিজিকেলিতো আপোনাক ষ্ট্ৰং বনাবই, ঠিক আছে। ধৰক ট্ৰেইনিঙত গ'লে আপোনাৰ 6 পেকটো ইজিলি আহি যাব। তো মেইন ফ'কাছটো সেইবিলাক নহয়, মেইন বস্তু কি শিকাব সেইবিলাকৰ ওপৰত মই থুলমূলকৈ আলোচনা কৰি যাম। তো আপোনাৰ 6 পেক কেনেকৈ হ'ব, গ্ৰাউণ্ড পিটি কি হ'ব, সেইবিলাকৰ ওপৰত পিছতো কথা পাতিব পৰা যাব। তো প্ৰথমে চাই লওক মানে যিটো নেকি মানে প্ৰচেছ বা মেইন ফ'কাছটো আমাৰ ক'ত থাকিব সেইটোৰ ওপৰত মানে আলোচনা কৰিম, ঠিক আছে। তো এইবিৰ ক্ষেত্ৰত যদি চাওঁ আমাৰ ট্ৰেইনিং প্ৰশিক্ষণৰ মানে সময় হ'ব প্ৰায় 9ৰ পৰা 10 মাহ হ'ব, ঠিক আছে। তো ট্ৰেইনিংবিলাক কৈছোঁ নহয় যে বেডলাইন চেণ্টাৰতে মেক্সিমামৰে হ'ব। তো ইয়াত মেইন ধ্যানটো ক'ত দিব লাগিব বা ফ'কাছটো ক'ত থাকিব, ফিজিকেল ট্ৰেইনিং, ড্ৰিল, ফায়াৰিং আৰু প্ৰেক্টিছত, ঠিক আছে। তো ইয়াত ড্ৰিলৰ ওপৰত থাকিব, মানে এইবিলাক ফ'কাছ থাকিব, মেইন টাৰ্গেট সেইবিলাক থাকিব, আৰু অস্ত্ৰ ব্যৱহাৰ শিকা হ'ব। আৰু ইয়াৰ লগতে ডিউটিৰ ক্ষেত্ৰতো মানে আলোচনা কৰি যাম চব, ঠিক আছে। তো ডিউটি বুলি যদি চাওঁ আমি ল' এণ্ড অৰ্ডাৰ ৰক্ষা, অৰ্থাৎ ল' এণ্ড অৰ্ডাৰটো আমি ABB চবৰে কৰিব লাগে, SI, ASI, DSPলৈকে মানে সেইবিলাক ল' এণ্ড অৰ্ডাৰ ডিউটি মেইনটেইন কৰি থাকিব লাগে, ঠিক আছে। তাৰপিছত হ'ব VIP চিকিউৰিটি, ইলেকশ্যন ডিউটি, ক্ৰাউড কণ্ট্ৰল আৰু বিপদজনক পৰিস্থিতিত কাম কৰা, ঠিক আছে। তো সকলোবিলাক চিটুৱেশ্যনতে আমি ABৰ মানুহে মানে ডিউটি কৰিব লাগে, ঠিক আছে। পষ্টিং প্লেচটো যদি চাই আপুনি বেটেলিয়নত হ'ব আৰু ৰিজাৰ্ভ চেণ্টাৰতো হ'ব, ইউনিট হিচাপে, ঠিক আছে, ৰিজাৰ্ভতো হ'ব আৰু বহুত জেগাত হ'ব। এইটো লৈ ইমান মাথা মাৰিব নালাগে, আপোনাৰ মেক্সিমাম হেডকোৱাৰ্টাৰটো মানে হেৰিত হ'ব, বেটেলিয়নত হ'ব, তাৰপিছত তাৰ পৰা ভগাই দিয়া যাব, ঠিক আছে। তাৰপিছত চাব আপুনি UB কনষ্টেবল যদি চাওঁ, ইয়াৰো মানে ট্ৰেইনিঙৰ সময়সীমা 9ৰ পৰা 10 মাহ একেই হ'ব। আৰু UBৰ ক্ষেত্ৰত ট্ৰেইনিঙত মেইন ফ'কাছটো কি হ'ব বা মেইন কি বস্তু শিকাত ধ্যান দিব লাগে বা কি শিকাব চাব। প্ৰথমতে হ'ব ইনভেষ্টিগেশ্যনত, তাৰপিছত যিবিলাকে ফুটপ্ৰিণ্ট, ফিংগাৰপ্ৰিণ্ট এইবিলাকৰ ওপৰত বহুত মানে শিকাব আপোনালোকক ল' ক্লাছত, ঠিক আছে। তাৰপিছত হ'ব ৰিপৰ্ট ৰাইটিং, কোনো এটা বস্তুৰ ওপৰত ৰিপৰ্ট কেনেকৈ লিখিব লাগিব, আপোনাৰ ল' নলেজটো খুবেই লাগিব এইটো আপোনাৰ, যাৰ কাৰণে প্ৰায় ষ্টাৰ্টিঙৰ পৰা আপোনাৰ ল' ক্লাছটো শিকাব, বহুত সময়লৈকে ল' ক্লাছ শিকোৱা যায়, আপোনাৰ টোপনি হৈ লাগি যাব ল' ক্লাছ কৰোঁতে, ঠিক আছে। তাৰপিছত আৰু পাব্লিক ডিলিং শিকোৱা হ'ব। আৰু এই বস্তুটো মানে কি জানে, এই বস্তুটো মই নিজে এড কৰাই দিছোঁ আৰু শিকোৱা যায় বিশেষকৈ, কিন্তু এইটো টপিকৰ ওপৰত বা এইটো ক্ষেত্ৰত মই ভাবোঁ আৰু বেছিকৈ শিকাব লাগে, অলপ মানে চেঞ্জিং হ'ব লাগে। কাৰণ চাওক UBৰ ক্ষেত্ৰত মানে পাব্লিকৰ লগত মানে ডিলটো বেছি হয়, পাব্লিকৰ লগত মানে কনভাৰ্চেশ্যনটো বেছি হয়, গতিকে পাব্লিক স্পিকিং যিটো স্কিল এই বস্তুৰ বহুত ডেভেলপ থাকিব লাগে মানুহৰ। তাৰপিছত যদি কয় ডিউটি হ'ল আপোনাৰ থানাত কাম হ'ব, পেট্ৰল কৰা হ'ব, ASI, SI ইনভেষ্টিগেশ্যন সময়ত সহায় কৰা, আপোনাৰ যিটো IC OC থাকিব তেখেতসকলক আপোনাৰ সহযোগ কৰিব লাগিব আপুনি UB কনষ্টেবল হিচাপে, ঠিক আছে। ভেৰিফিকেশ্যনৰ কাম হ'ব, ধৰক পাছপৰ্ট ভেৰিফিকেশ্যন, কিবা পুলিচ ভেৰিফিকেশ্যন, কেৰেক্টাৰ চাৰ্টিফিকেট এইবিলাকৰ ক্ষেত্ৰত UB কনষ্টেবলৰ কাম থাকিব, ঠিক আছে। আৰু পষ্টিং যদি চাওঁ মেইন থানাত হ'ব, আউটপোষ্টত বা অফিচ ডিউটিটো হ'ব। অফিচ ডিউটি মানে কি জানে, মানে আপোনাৰ এডমিনিষ্ট্ৰেটিভ অফিচবিলাকত, মেডিকেল হ'ব পাৰে, ইফালে কোৰ্টো হ'ব পাৰে, ডিষ্ট্ৰিক্ট কোৰ্ট, নানা ধৰণৰ এইবিলাক অফিচত হ'ব পাৰে, ঠিক আছে। তো ইয়াৰ পিছত যদি APR ওপৰত চাব যাওঁ, APR টাইম 5ৰ পৰা 6 মাহ ট্ৰেইনিং হ'ব, ঠিক আছে। বেছি দিন অনলি ইমান দিনতে আপোনাৰ APR বিলাকৰ POP হৈ যাব। এই APR বিলাকক মেক্সিমাম শিকোৱা যাব যে ৰেডিঅ' কমিউনিকেশ্যনছ, ৱায়াৰলেছ ছিষ্টেম, ছিগনেল ইকুইপমেণ্ট অপাৰেট, এই ল' এণ্ড অৰ্ডাৰ ডিউটি যিবিলাক হয়, মানে যিবিলাকে ৱায়াৰলেছৰ দ্বাৰা মানে CMৰ যিবিলাক ল' এণ্ড অৰ্ডাৰ ডিউটি হয় ন, তো CM ছাৰে কিমানলৈকে আহি পালে, ক'ত ষ্টে কৰিব, কিমান সময় ৰখিব, এইবিলাক মেনুৱেলিতো এটা চাৰ্ট থাকে। তাৰপিছত সেইবিলাক যোগাযোগখিনি একমাত্ৰ এই APR মানুহে কৰা যায়, ঠিক আছে। তো সেইকাৰণে APR মানুহক মানে এই ফিজিকেলটো দিয়া হ'ব, তাৰ ওপৰত এইখিনি বস্তুৰ ওপৰত বেছিকৈ ধ্যান দিয়া যাব, ঠিক আছে। তো ডিউটি যদি চাওঁ, তো কণ্ট্ৰল ৰুমত কাম কৰাব, প্ৰত্যেক থানাতে কণ্ট্ৰল ৰুম এটা আছে, ঠিক আছে। কোনখন থানাত কিবা WT মেছেজ দিবলগীয়া আছে নেকি, কিবা কানেক্টিভিটি বা ৱায়াৰলেছ কিবা যোগাযোগ কৰিব লগা আছে নেকি, এই সকলোবিলাকৰ কাৰণে এটা কণ্ট্ৰল ৰুম প্ৰত্যেক অফিচতে থাকিব, মানে বিশেষকৈ পুলিচ ডিপাৰ্টমেণ্টৰ, ঠিক আছে। আউটপোষ্ট হওক, মেইন থানাই হওক, ইফালে BOP COP যিমান যি আছে চবত থাকিব। তাৰপিছত কমিউনিকেশ্যন ছাপৰ্ট দিয়ে আৰু ফিল্ড অপাৰেশ্যন, তো এইবিলাক সকলো কাম হৈছে APR, ঠিক আছে। তো ড্ৰাইভাৰ কনষ্টেবলৰ চাওক মানে প্ৰশিক্ষণটো AB নিচিনাই হ'ব, ফিজিকেলখিনি ছেম থাকিব, বাকী একো বেলেগ নাই।
যেহেতু পিঅ'পি চিঅ'পি চব একেলগে হ'ব পাৰে। তো ইয়াৰ সময়সীমা মই এগ্ৰুত ক'ব নোৱাৰিম, কিন্তু মেক্সিমাম চান্স আছে 9 পৰা 10 মাহ অৰ্থাৎ ABBৰ সমানে হ'ব লাগে, কিন্তু ইয়াত অকণমান কম বেছি হ'ব পাৰে, ঠিক আছে। তো ফিজিকেল কিন্তু চেম থাকিব, কিন্তু ইয়াত মেইন ফ'কাছটো কি থাকিব চাওক, ড্ৰাইভিং স্কিলটো আৰু কাৰোবাৰ কিবা খেলি মেলি থাকিব পাৰে বা নৰ্মেল ড্ৰাইভাৰ হ'লে নহ'ব, প্ৰশিক্ষণত তাতকৈ বেছি মানে স্কিলটো যাতে ডেভেলপ হয় তাৰ কাৰণে প্ৰশিক্ষণো দিয়া হ'ব। ভেহিকেল মেইনটেনেন্স, আপুনি গাড়ীখন ক'ৰবাত যাওঁতে মানে ক'ৰবাত বিজুতি হ'ল, আপুনি সেইটো কোনে ঠিক কৰিব, আপুনি নিজেই মেকানিজম নলেজটো থাকিব লাগিব, মেইনটেনেন্স কৰাৰ নলেজটো থাকিব লাগিব, সেইখিনিৰ ওপৰতো ট্ৰেইনিং দিয়া হ'ব, ঠিক আছে। আৰু এমাৰ্জেঞ্চি হেণ্ডলিং শিকোৱা হ'ব, আপোনাৰ ৰাইফলৰ হেণ্ডলিং শিকোৱা যাব, কাৰণ অকেশ্যনেলি যদি আপোনাৰ কেতিয়াবা ড্ৰাইভাৰ কনষ্টেবলবিলাককো মানে ডিউটিত যাবলগীয়া হ'ব পাৰে, ঠিক আছে। তো সেইকাৰণে সেইখিনি ইমাৰ্জেঞ্চি হেণ্ডলিংখিনি শিকোৱা যাব। তাৰপিছত ডিউটি বুলি যদি চাওঁ, পুলিচ ভেহিকেল চলোৱা, পুলিচসকলে গাড়ী চলোৱা, VIP মুভমেণ্টত সহায় কৰা, তো VIP গাড়ীসকল য'ত মানে যাব সেইবিলাকত মানে সহযোগ কৰা ইজিলি এইবিলাক। তাৰপিছত পেট্ৰল বা ফিল্ড ডিউটিত, ঠিক আছে। পেট্ৰল ডিউটিত মানে কি, পেট্ৰলিং ডিউটিত যে হয় তাত গাড়ী চলাব লাগিব, আৰু ফিল্ড ডিউটিটো থাকে, ঠিক আছে। পষ্টিং থানাতে হ'ব, বেটেলিয়নত বা বিশেষ এটা ইউনিটত বা ভেহিকেল যিটো MT অফিচ থাকে সেইবিলাকত দিয়া যাব, ঠিক আছে। তো এতিয়া যদি চেলাৰী যদি চাওঁ, চেলাৰী AB UB এইবিলাক চব চেম চেলাৰী আছে, ঠিক আছে। বাকী আপোনাৰ চেলাৰী ডিফাৰেঞ্চটো ক'ত আহিব, AB বিলাকৰ ক্ষেত্ৰত অকণমান এটা হাতিয়াৰ এলাউন্স এটা দিয়া যাব, নৰ্মেল এটা, ঠিক আছে। এই মানে হাতিয়াৰ যিবিলাক এনেকৈ ফিটা এটা থাকে, চিলিং বুলি কয়, তো সেইবিলাক চিলিঙৰ কাৰণে কিবা এটা খৰচা দিয়ে, এইটো এটা মানে এলাউন্স এটা দিয়ে। তাৰপিছত পষ্টিং প্লেচৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ চেলাৰীটো বেলেগ বেলেগ হ'ব। যদি আপোনাৰ হিলছ এৰিয়াত যদি আপোনাৰ পষ্টিংটো হিলছ এৰিয়াত হয় তেন্তে আপোনাৰ চেলাৰীটো বেলেগ হ'ব, অৰ্থাৎ বেছিকৈ পাব অকণমান, ঠিক আছে। টাউন এৰিয়াত হ'লে চিটি এলাউন্সটো পাব, ঠিক আছে। তো তেনেকৈ আপোনাৰ মানে পষ্টিং প্লেচ ভেদে বেলেগ বেলেগ চেলাৰী পাব, সেইটো আপোনাৰ চিন্তা কৰিব নালাগে, আৰু সিমান ডিফাৰেঞ্চো নহয় বাৰু, ঠিক আছে। আৰু ট্ৰেইনিং কৰা অৱস্থাত আপোনালোকে কোনো ধৰণৰ মানে হাউচ ৰেণ্ট নাপায়, ঠিক আছে। আৰু এক্সট্ৰাটো পাব বাৰু, মেডিকেল এলাউন্স যিমান যে চব পাই যাব। আৰু ইয়াৰ পিছত নেক্সট টপিক এটা ইম্পৰ্টেণ্ট টপিক এটা আছিলে যে ABৰ পৰা ABলৈ যাব পাৰি নে নাই, বা কেনেকৈ যাব পাৰি যদি যাব পাৰি, ঠিক আছে। আৰু ড্ৰাইভাৰ কনষ্টেবলৰ পৰা ABলৈ যাব পাৰি নে নাই। তো চাওক, মানে আগৰ দিনৰ কথাটো বেলেগ আছিলে, আগতে ABৰ পৰা বহুত EBলৈকে প্ৰমোশ্যন কৰাই দিছে, ডিপাৰ্টমেণ্টেল পৰীক্ষা দি পেলাই ABৰ পৰা EB যাব পাৰিছে, কিন্তু মই বাস্তৱ দেখা নাই কোনো ধৰণৰ। কিন্তু উইলিংলি আপোনাৰ, মই লাষ্ট 2022 চনত যেতিয়া AB ট্ৰেইনিং কৰিছিলোঁ, উইলিংলি এপ্লিকেশ্যনবিলাক বহুত পাইছিলোঁ। মই যদি পাওঁ তেন্তে আপোনাক স্ক্ৰীন দেখাই দিম বাৰু, কিন্তু সম্ভৱ এতিয়া নাই চাগে, মোবাইলত যদি থাকে মই দেখাই দিম। কিন্তু চাওক, একচুৱেলি মানে ৰুলছ আছে বুলি মই নাভাবোঁ, কাৰণ যাওক টোটেলি দুটা ডিপাৰ্টমেণ্টেল বা দুটা ব্ৰাঞ্চৰ চিলেকশ্যন প্ৰচেছটোৱে বেলেগ, আৰু এলিজিবল ক্ৰাইটেৰিয়াটো বেলেগ বেলেগ আছে। তেন্তে ABৰ পৰা আপুনি যিমানে সেই নহওক আপোনাক কেনেকৈ EBত দিব, সেইটো এটা কথা। কিন্তু আপোনাৰ তাতো পাৰে, যদি কিবা ডিপাৰ্টমেণ্টেলি অৰ্থাৎ পলিটিকেল ডিপাৰ্টমেণ্টে যদি কিবা এটা মানে চিন্তা চৰ্চা কৰি পেলাই যদি চায়, তেন্তে হয়তো আপোনাক ABৰ পৰা EBলৈ দিব পাৰে, ঠিক আছে। কিন্তু আপুনি বৰ্তমান যুগত আপুনি উইলিংলি যাব নোৱাৰে, এইটো একদম মানে বিশ্বাস ৰাখক। আপুনি কাৰোবাৰ কথাত মানে এনেকৈ মানে ভাবি থাকিব নালাগে যে মই ABৰ পৰা পিছলৈকে EB যাব পাৰিম নেকি। আপুনি যদি যাব পাৰে তেন্তে ডাইৰেক্ট ফ্ৰেছ ৰিকুৱাৰমেণ্টত ইণ্টাৰভিউ দি পেলাইহে যাব পাৰিব, ঠিক আছে। তাৰপিছত এতিয়া ড্ৰাইভাৰৰ পৰা যাব পাৰে নেকি। তো চাওক, ড্ৰাইভাৰৰ পৰা যিহেতু এইটো চেম কোৱালিফিকেশ্যন, চেম চেলাৰী, চেম কোৱালিফিকেশ্যন লাগে, তাৰপিছতো মানে আজিকালি উইলিংলি যাব নিদিয়ে তেনেকৈ। আগতে আছিলে চিষ্টেমটো, কিন্তু বৰ্তমান নাই। আৰু ড্ৰাইভাৰৰ তেনেকৈ চিলেকশ্যন প্ৰচেছ আমি এইবাৰে প্ৰথম দেখিছোঁ, তেনেকৈ ইমান লাৰ্জেষ্ট ভেকেঞ্চিৰ চিলেকশ্যন দিয়া নাছিলে। এইবাৰে ডাঙৰ মানে এটা ৰিকুৱাৰমেণ্ট ক'ব লাগিব ড্ৰাইভাৰৰ ক্ষেত্ৰত। তেনেকৈ মইতো নাভাবোঁ যে মানে ড্ৰাইভাৰৰ পৰা আপুনি AB কনষ্টেবললৈ আপুনি কনভাৰ্ট হৈ যাব পাৰিব, কাৰণ চাওক ইয়াত ট্ৰেইনিং প্ৰায় চেম থাকিব, আৰু অকেশ্যনেলি বা আপোনাৰ ইমাৰ্জেঞ্চি গ্ৰাউণ্ডত আপুনি ৰাইফল হেণ্ডলিংটো শিকাবই। তো ইমাৰ্জেঞ্চি গ্ৰাউণ্ডত আপোনাক ড্ৰাইভাৰৰ পৰা আপোনাক ডিউটিলৈ লৈ যাব পাৰে, গতিকে আল্টিমেটলি আপোনাৰ ABৰ নিচাই আৰু। তো লাষ্ট পৰ্যায়ত মই এটা কথাই ক'ব বিচাৰিম যে কিছুদিন ডিউটি কৰাৰ পিছত ড্ৰাইভাৰৰ পৰা ABলৈ যাব নোখোজিব, বাছ মই এইখিনি কৈছোঁ। তো মই ভাবোঁ কথাটো বুজি পাইছে, ডিপাৰ্টমেণ্টত অহাৰ পিছত গম পাব। যিসকলে ড্ৰাইভাৰ পাইছে সেইসকলে কেতিয়াও ABলৈ যাব মনে নকৰিব, বাছ এইখিনি মনত ৰাখক। বহুত আৰাম আছে, ভাল আছে বহুত। আজিৰ ভিডিঅ'ত মানে ক'বলৈ গ'লে এইখিনি আছিলে। তো বহুতৰ কুৱেৰি আছিলে, কুৱেৰি মতে হয়তো সকলোৰে ভিডিঅ' বনাব পৰা নাই, তো চেষ্টা কৰি থাকিম এনেকৈ অকণমান দেৰি হ'লেও, ঠিক আছে। যদি ইয়াৰ পিছত কিবা টপিক ৰৈ যায় তেন্তে নিশ্চয় কমেণ্টত জনাব, মই চেষ্টা কৰিম ভিডিঅ' বনাবলৈ। তো ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। লগ পাম পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে জয় হিন্দ, জয় ভাৰত।